I want you and only you. I got nothing left to lose. Oh, so I'll keep waiting for you. It's the only thing that I can do to keep my composure. I need you close. I want you and only you. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আজি যেহেতু শাওন মাহৰ শেষৰটো সোমবাৰ, ভাবিলো আজি সোমবাৰটো এটা মেমৰেবল কৰি থোৱা যাওক, মোৰ ভিডিঅ'ত মানে সেভ কৰি থোৱা যাওক যাতে ভৱিষ্যতে চাব পাৰো। আজি শাওন মাহৰ ৰাতিপুৱাৰ পৰা সকলো ঘৰৰ কাম বন কৰি আজৰি হৈ ঘৰ চৰ মুচা কচা কৰি গোঁসাই চাকি দি আজৰি হলো আৰু এতিয়া যাওঁ ভাত বনাবলৈ আৰু তাৰ পাছত যাম এখন শিৱ থানলৈ। ভাবিলো আপোনালোককো লগত লৈ যাওঁ আৰু ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাব আপোনালোকে আৰু কেনেকুৱা লাগিলে জনাব শেষত। আৰু যিসকল নতুন ভিডিঅ' চাই আছে মোৰ ভিডিঅ'টো প্লিজ এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে এটা লাইক কৰিব আৰু যিসকলে বেয়া পায় ডিছলাইক কৰি দিব। তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে। পটাপট এইফালে ভাত পাতি দিছোঁ, এইফালে দাইল পাতি দিছোঁ আৰু লগে লগে এইফালে বনাইছোঁ অকণমান নেমু চৰ্বত। মই আৰু গলুৱে খাই লওঁ। গলুৱে কি কৰি আছে চাব দি। গলুৱে ঢোল চোল লৈ পূৰা খেলি আছে, মোবাইলৰ পৰা অকণমান বিৰতি আৰু এতিয়া সেই নেমু চৰ্বত খাইছে। তাক গৰমত খুব নেমু চৰ্বত দৰকাৰ হয়। ভাল লাগিলেনে গলো? মস্তি নে? গৰমত অৱশ্যে নেমু চৰ্বতটো আমি চবেই খাব লাগে, যিহেতু বাহিৰৰ ক'ল্ড ড্ৰিংকছ খোৱাতকৈ ঘৰতে বনাই খালে বেছি ভাল। এক নম্বৰ কথা, ইয়াত ভিটামিন চি পোৱা যায় আৰু লগতে ডিহাইড্ৰেশ্যনৰ পৰাও ৰক্ষা পৰিব পাৰি। সেয়েহে আমাৰ ঘৰত নেমু চৰ্বতটো চলি থাকে। গলু আৰু মই পূৰা খাই থাকোঁ নেমু চৰ্বতটো। আৰু এতিয়া চাই থাকোঁ ভিডিঅ'টো, পাৰিলে আপোনালোকেও মাজে মাজে বনাই খাই থাকিব নেমু চৰ্বত। পূৰা গৰমত কাপোৰ কানি খুলি আজৰি। ঢোল বজোৱা শেষ কৰি এতিয়া গলুৱে এইবোৰ এলফাবেটত লাগিছে দেই। ৰাইজসকল দেখিছেনে মোৰ ল'ৰাটো কিমান ষ্টুডিয়াছ, পঢ়িয়ে থাকে। কি লিখিছা গলু? এ লিখিছা? লিখা। হাই এভৰিৱান, অথনি আৰু ভাত পানী খাই কৰি লৈ ইমান গৰম অকণমান জিৰালোঁ আৰু ভিডিঅ' কৰা নহ'লে, আৰু এতিয়া চিধাই ওলাইছোঁ থানলৈ, তাত লগ পাম বোলো। আপোনালোকে মোক দেখি পাইছেনে? নাই দেখা, মই কাকো দেখা নাই। একচুৱেলি আমাৰ ষ্ট্ৰীট লাইটটো বেয়া হৈ গ'ল, আজি এসপ্তাহ মানেই হ'ল নিদিয়া। চ' এতিয়া আন্ধাৰে আন্ধাৰে গৈ আছোঁ। অৱশ্যে থানৰ তাত লাইট চাইট আছে, ইফালৰ পৰা নামি যাওঁ। থান আহি পালোহি আৰু থানত এয়া অকণমান শিৱপুৰাণ পাঠ কৰি আছিলে, অকণমান তাকে আমি শুনিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কোনো আশ্ৰমত, গৃহস্থী আশ্ৰমত খোৱা কামোৰা বেছি, খোৱা কামোৰা বেছি। সেইখন কেনেকুৱা আশ্ৰম? কাৰণ মহাদেৱেতো সেইখন আশ্ৰম তেনেকে কৰি দিয়া নাই। পত্নী সকলোৱে থাকিলে তেন্তে আমাৰ মাজত এই আদৰ্শটো কিয় নাই, কেলে নাই? আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। উপহাসে যদি চিন্তে মনে, তথাপি সংসাৰতৰে জ্ঞান জানা জ্ঞানী গণে। ৰাম শিৱৰ পূজাৰ ফল